আজি আমি উপস্থিত আছোঁ বেলি ভিউ নহয় ব্ৰহ্মপুত্ৰ এইখিনিতে পাৰত আৰু আজি নতুন ব্লগ চোন আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথম ব্লগটো ইমান মৰম দিয়াৰ কাৰণে থেংক ইউ আৰু নেক্সট এইটো ব্লগ চোন আপোনালোকক ধন্যবাদ স্বাগতম জনাইছোঁ ভিডিঅ'টো ভাল পালে ব্লগটো ভাল পালে লাইকছ কমেণ্ট কৰিব এয়া আপোনাৰ দেখিছে মোৰ বন্ধু আছে টিউশ্যনৰ বন্ধু এয়া প্ৰকৃতি দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ তো ইয়াৰ পৰা আমি যাব ওলাইছোঁ বেলি ভিউ যোৱালৈকে আপোনালোক তাতে লগ ধৰিম A few moments later বেলি ভিউ গৈ আছোঁ এতিয়াও কিন্তু আমি গৈ পোৱা নাই আমি এতিয়া বৰ্তমান খাৰঘুলিত আছোঁ খাৰঘুলিৰ পাৰ্কখনৰ এতিয়াও বেলি ভিউ যাই পোৱা নাই যাম আৰু 5 মিনিট আছে 5 মিনিট আছে গৈ পাম গৈ আছোঁ লগত কি হৈছে গৈ আছোঁ আৰু তো গাইস আৰু বেলি ভিউ হ'ব বেছি টাইম নাই আপোনালোকে দেখাই হ'ব অলপমান পিছত 5 মিনিট যোৱাই পোৱালৈকে অলপ ভাগৰ লাগিছে এতিয়া অলপ বাই দিওঁ এতিয়া অলপমান আমি খালোঁ খাই লৈ এতিয়া আৰু ওলাই আহিলোঁ তো আপোনালোকক ডাইৰেক্ট বেলি ভিউত লগ পাই আছোঁ তো এতিয়ালৈ অলপমান ব্লগটো ৰখাই A few moments later আমি উপস্থিত হৈছোঁ বেলি ভিউ অলপ আছে আৰু গ'লে আপোনাক পুৰা গোটেই বেলি ভিউ দেখাম গাইস ৰিয়েলি কৈছোঁ ভাগৰ আবাৰ লাগছে যদি মন আছে ৰাতিপুৱা 10টাতে আহিব ৰাতিপুৱা বহুত 5টাত ভাগৰ লাগছে ৰাতিপুৱা 10টা নাছোঁ ৰাতিপুৱা 5টাত আপোনাৰ আপোনালোকে যে উজান বজাৰ গুৱাহাটী গিলা গৈ আহে আপোনালোকে ডাইৰেক্ট গাড়ী আহিলে পাব আৰু ইফালে যদি আপোনালোকে খোজকাঢ়ি আহিব লাগিব গান শুনি শুনি আহি আছোঁ গাইস নহ'লে পিউলিফুকনৰ পৰা মইতো আহিব লাগিব গ'লোৱে হয় পিউলিফুকনৰ পৰা আহিব খোজকাঢ়ি ছেক্টৰ 1 হয় বা আপোনালোকে ৰাস্তা ঘূৰিব লাগিব আপোনাৰ ফুৰি আহিব বা মেপত চাই আহিব এটা আনফৰ্চুনেটলি ভাগৰটো লাগছে বহুত ভাগৰ লাগছে ইয়াতে ভিডিঅ' অলপ সময় অলপ টাইম এটা যদি ভিডিঅ' গাইস কৰিব আপোনালোকে আহিব খুজিছে লগতে মোবাইল আৰু হেডফোন জৰুৰ লৈ আহিব নহ'লে বৰিংটো হ'বই লগতে এনেকুৱা ভাগৰ লাগিব আপোনালোকে গমেই নাপাব এটা ভিডিঅ' কৰিব নোৱাৰি অলপ সময় ভিডিঅ' পিছত পোষ্ট কৰি আছোঁ পিছত ভিডিঅ' A few moments later পুলিচৰ আগতে ৰাজ্যপালৰ গাইস ৰাজভৱন আছে কাৰণে মোৰ বহুত ইয়াতে ভয় ভিডিঅ' কৰিব লাগিছে নোৱাৰি ইফালে পুলিচ আছে মোৰ মুখত মাস্ক নাই মাস্কখন ঘৰতে পাহৰি গ'লোঁ আৰু ইয়াতে আমাৰ ক'ব গ'লে আমাৰ নানা এটা কাম কৰিছিলে গাড়ী চলাইছিল এটা যেতিয়া পাৰ্টি ইয়াতে আহে গৈ আছোঁ আপোনালোকক জনাবলৈ কিছুমান নজনা ঠাইলৈ গৈ যাম যেনেকৈ আজি বেলি ভিউ হৈছে সেইদিনাখন আপোনালোকক গান্ধী বনক গ'লোঁ অলপ গান্ধী বনৰ কিবা শিকালোঁ কোনটো ৰাস্তা আপোনালোকক কিছুমান নজনা কথা যোনসকলে অহা নাছিল সেইসকলক ক'লোঁ এতিয়া যোনে ভিডিঅ' বেলি ভিউ অহা নাই সিহঁতকো কৈছোঁ আহিব পাৰে আপোনালোকে আপোনালোকে দেখিছে বেলি ভিউ আহি পালোঁ এয়া বেলি ভিউ আহি পাইছোঁ শুনিবি না গান গৈ আছোঁ আপুনি বেলি ভিউ পাইছোঁ দেখা নাই আপোনালোকে চাওক কিমান প্ৰকৃতি ইমান ইয়াতে কিছুমানে লিখি থৈ দিয়ে কিবা কিবি উল্টা পুল্টা লিখি থৈ অত্যাধিক বেয়া কথা লিখিব নালাগে আচলতে এজনে নিজৰ সংসাৰখনৰ কথা কৈ আছে ইয়াতে কিমান লয় ঝাল পুৰি ভেলপুৰি গাইস A few moments later আজি বহুত বেয়া খবৰ আপোনালোকৰ কাৰণে আজি আমি বেলি ভিউত আহিছিলোঁ আহি পাইছোঁ জাষ্ট
পুলিচ আহি তাৰ পৰা আমাক খেদিলে নহ'লে গ'লো হয়। কিয় খেদিলে নাজানো, কিন্তু কিবা কাৰণ হ'ব পাৰে। কিবা আমি আকৌ উভতি থাকোঁতে পুলিচে সুধিছিল ক'ত যোৱা, তো আমি ক'লোঁ টিউশ্যনত যোৱা। মিছা কৈছোঁ, আমাৰ টিউশ্যন আছে 5:30, কিন্তু কিয় যাব ক'লে, কিন্তু ৰাতি কাৰফিউ হয় 9টা বজাব, কিন্তু কিয় যাব ক'লে আমি নাজানো। চ' গাইছ, বেলেগ এদিন আহিম, ব্লগটো পূৰা বনাম, ৰাতিপুৱাই আহিব লাগিব। আজি আপোনালোকে দুখ নকৰিব, আজি আমি ব্লগ আধালৈকে গৈছোঁ। ফটো নেক্সট পাৰ্ট আপোনাৰ এইটো পাৰ্ট 1, পাৰ্ট 2 আহি আছে আপোনালোকৰ। নেক্সট পাৰ্ট ব্লগ 2ত শ্ব' পাৰ্ট আমি 1 যেনেকৈ নহওক, পুলিচ আহক যিমান আহক, আমি আপোনালোকক লৈয়ে যাম। ফটো দেখাই দিম, ভিডিঅ' ফটো দেখাই চ' গাইছ, বাই বাই। A few moments ভাবিলোঁ later. বেলি ভিউ যাওঁ, কিন্তু বেলি ভিউ নগৈ এতিয়া অলপ জুবিন দাৰ ঘৰ আহিছোঁ। জুবিন দাৰ ঘৰ পাম আৰু জুবিন দাৰ ঘৰ অলপ দেখাম, তাৰপিছত তালৈকে অলপ বাই বাই। ঘৰত আহিলোঁ, বেলি ভিউ যোৱাৰ কথা আছিল, কিন্তু বেলি ভিউ নগ'লো। জুবিন দাৰ ঘৰত আহিছোঁ, জুবিন দাৰ চাব। এইটো এই আমাৰ অসমৰ গৌৰৱ লাভলীনা, হিমা দাস, মীৰাবাই চানু আৰু মেৰী কম। আমাৰ ভাৰতৰ গৌৰৱ, অসমৰ গৌৰৱ, নৰ্থ ইষ্টৰ গৌৰৱ। বিউটিফুল ভিউ। ফটো দিবি নেকি? ইয়াৰ পৰা এইটোৱে, ইয়াৰ পৰা বাই বাই দিওঁ। A few এতিয়া যাব moments ওলাইছোঁ। later. ভিডিঅ'টো ব্লগটো যদি ভাল পালে কমেণ্টছ কৰিব, লাইক কৰিব, Guys. ছাবস্ক্ৰাইব কৰিব। হেল্ল' গাইজ।